Hello friends, আজি আমি ডিংবছৰ পৰা লবচি গৈ আছো। এটো ৰাস্তা একদম মূৰৰ বিষ, বহুত বেছি ঠাণ্ডা। কালিলে আমি লবচিৰ পৰা গৰেকচক যাম আৰু গৰেকচকৰ পৰা বেছ কেম্প ডাইৰেক্ট, আৰু মাত্ৰ হাতত এটা দিন। সো আহক মোৰ লগত। এইখনক কয় হিলাৰী ব্ৰিজ। এনেকুৱা 4খনমান পাৰ হ'ব, বাট এইখন চবতছে ডাঙৰখন হ'ব। মানুহ আহি আছে, এইবোৰ মানুহবোৰ আহি আছে, গৈ আছে। Ja, nej, man ser så svart upp. Jag ser så bräck ut så. Här kan du. Come on. আমি এতিয়া আৰু 2 ঘণ্টাত লবচি সোমাম। উঠি পেলাই Hello. Hello. Pipe bottle. कैमरा उधर करो, वो झरना दिखाओ, फिर मेरे पीछे दिखाओ।
লবুচি গৈ থাকোঁতে এইবোৰ মানুহৰ স্মৃতি এইভাৱে ৰখা হৈছে যোনে মাউণ্ট এভাৰেষ্ট গৈ ঘূৰি আহিব মানে নোৱাৰিলে আৰু যাৰ তাতে ডেথ হৈ গ'ল কেনেকৈ ধুনীয়াকৈ স্মৃতি ৰাখি থৈ দিছে। ইয়াতে ডেটৰলৈকে লিখিছে 2012 যোন ঘূৰি আহিব নোৱাৰিলে। চবৰে এনেকুৱা স্মৃতি ৰাখি থোৱা হৈছে ইয়াতে। লিখিছে দেখিছেনে? Dream without fear, love without limits. চবৰে স্মৃতি ইয়াতে দিয়া আছে। এইটো লিখাও আছে আৰু এইটো আমাৰ চকুৰ আগত আছে লবুচে পিক। কিমান মিটাৰ আছে সেইটো মই গম নাপাওঁ, গাইডটো অকণমান আগত গুচি গ'ল। এইটো লবুচে পিকৰ যিমান ক্লাইম্বাৰ্ছ আছে সেইটো বেছ কেম্প ইয়াতে কৰি থৈ দিছে। এইবোৰ দেখিছানে? এই হোৱাইটটো যোনটো দেখিছে, এই হোৱাইট ডোমৰ নিচিনা, তাতে সিহঁতি খানা চানা বনায় আৰু এইটোত য়েল্ল' ঘৰকেইটাত থাকে। এইটো বেছ কেম্পৰ হয়, লবুচে বেছ কেম্প বুলি কয়। নিচা এটা মাউণ্টেইনাৰিং হাইকিং এটা নিচা বুলি কৰিব পাৰি। লবুচে জাষ্ট আমি সোমালোঁ। লবুচে এলিভেশ্যন দেখুৱাইছে 5030 মিটাৰ্ছ আৰু এইখন হৈছে লবুচে। বহুত সৰু গাঁও এখন। আজি ইয়াতে থাকিম আমি, নাইট ষ্টে ইয়াতে হ'ব। থাকি কালি ইয়াৰ পৰা গৌৰেকশেপ গৈ তাৰপৰা এভাৰেষ্ট বেছ কেম্প। বেলেগ টাইপৰ ফুলবোৰ ৰঙা ৰঙা আৰু কিচকিচিয়া কলা। খাইছে গাইজ। লবুচেৰ পৰা গৌৰেকশেপ গৈ আছোঁ। গৌৰেকশেপৰ পৰা এভাৰেষ্ট বেগ। ইয়াতে অল্টিটিউড মানুহে স্কুল হেলিকপ্টাৰ গৈ আছোঁ। অল্টিটিউড বেছি কাৰণে উশাহ লোৱাত দিগদাৰ হয়, ব্ৰিডিংটো অলপ জোৰ ল'ব লগা হয়। এবাৰ আপোনাক মোৰ বেকগ্ৰাউণ্ড পিছত ধুনীয়া নজাৰাতে দেখুৱাই দিছোঁ। চকু তকু স্কিন গোটেই চুৱেলিং হৈ গৈছে। বহুত বেছি ঠাণ্ডা ইয়াত আৰু মাত্ৰ কেইঘণ্টামানেই আছে, তাৰপিছত আৰু পাই যাম। Allez.
Can you believe this? Base camp Tichet Puja loi goi ase. Everest base camp is not easy, guys. Lots of mental strength, motivation, and physical strength we need. Glacier আর 10 মিনিটত পাই যাম Glacier base camp পোৱাৰ আগে আগে এইটো গ্লেচিয়াৰ পাবা নেকি guys feelings to বুজাব পৰা নাই আপোনালোকক Pizza, glacier. পালো here. Hello viewers, finally I made it to Everest Base Camp. Yay! Thank you, my husband, always pushing me to this limit and taking care of our son while I'm here. It's not been very easy, but I'm happy. Ketyao give up nokoribo lifeot. Don't just give up. Pispale mountain range to dekhaisu. Can I take one photo? Yes, I'm going down. Video done? এইবোৰ টেণ্ট হৈছে সমিটছ ক্লাব বুলি এভাৰেষ্ট যোনে উঠিবলৈ আহে তেওঁলোকে এনেকৈ টেণ্ট কৰি থাকে দেখাইছোঁ এনেকৈ থাকে 40 দিন 50 দিন এনেকৈ চব মানুহ আহি এনেকৈ টেণ্ট কৰি পেলাই এভাৰেষ্ট উঠে টপ অফ দ্য মাউণ্টেইন It's not easy, guys. Life at সদায় কিবা এটা চেলেঞ্জ থাকিব লাগে লাইফটো বৰিং হৈ যায় এতিয়া বেছ কেম্পৰ পৰা উভতি গৈ আছোঁ আমি গধূলিয়ে হ'ল বেছ কেম্পলৈকে যোনটো জাৰ্ণি আছিলে আপোনালোকক মই দেখুৱাব চেষ্টা কৰিলোঁ ইয়াৰ পিছত লুকলা যাবলৈ আকৌ 3-4 days আমি খোজকাঢ়ি যাব লাগিব লুকলাৰ পৰা আকৌ আমি ফ্লাইট ল'ব লাগিব ডেঞ্জাৰাছ যোনটো ফ্লাইট মই আপোনালোকক দেখুৱাইছিলোঁ কাঠমাণ্ডুলৈকে তো বেক টু বেছ কেম্প টু লুকলা মই যিমান পাৰোঁ দেখুৱাই যাম বাট আই এম নট চিয়'ৰ বহুত ঠাণ্ডা পৰিছে আৰু ইয়াত বতৰটো বেয়া হৈ আহিছে আপোনালোকে দেখিছে চাগে মোৰ বেগটো গ্লেচিয়াৰ তো আহি থাকক বেছ কেম্পৰ জাৰ্ণিটো মই ইয়াতে শেষ কৰিলোঁ আৰু যদি কিবা পাৰোঁ মই নতুনকৈ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম অ'কে ষ্টে টিউন